আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই আৰম্ভ কৰিবলৈ কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম ৰং চঙীয়া পৃথিৱী। কবি জ্যোৎস্না ৰাণী, গুৱাহাটী। ইমান ৰং চঙীয়া পৃথিৱীত থাকিবলৈ বাৰু কাৰনো হেঁপাহ নাই? তোমাৰ মোৰ দৰে আছে সিহঁতৰো হেঁপাহ অহিম। হে হ'ব লাগিম চেঁচা শীত বৰষুণো কোনেওচি জীয়াই থকাৰ হাবিয়া সিহঁতৰ। আমাৰ দৰে নালাগে সিহঁতক বিলাহী হেতেলি, নতুবা অপ্ৰয়োজনীয় বিলাহী আচবাবৰ নাই কোনো বাসনা। আনকি নালাগে এটা আছুতীয়া কোঠাও। কাৰোবাৰ এৰে হেৰে অলপ ভোক আঁতৰিলেই হয় তুষ্ট। কোনোবা এটা পদ পাথৰ দাঁতিত, নতুবা কোনোবা ব্ৰিজৰ তলত সিহঁতৰ বহুতি। দুখনমান ফটা বহনেই সম্বল সিহঁতৰ। সমাজেই হওক বা প্ৰশাসন, নাই ওচৰত কাৰো উজুৰ আপত্তি সিহঁতৰ। থাকিলেই যেনিবা শুনিবনো কোনে? আমি হলো ভদ্ৰ সমাজৰ নাগৰিক। সেয়েহে সিহঁতৰ কথা চিন্তা কৰিব সময় বা ক'ত। সিহঁতেও জানে আমাৰ নিচিনা মুখা পিন্ধা সমাজৰ। সিহঁতৰ কথা ভবা লোকৰ সংখ্যাইনো কিমান? সিহঁতেও নকৰে প্ৰয়োজন বোধ আমাৰ সহায়ৰ। নিজ খেয়াল খুচিত চলা ফুৰা কৰে সভ্য সমাজৰ পৰা আঁতৰি নিজস্ব বাবে। তথাপিও যেন সিহঁত বহুত সুখী। সিহঁতৰ বাবে চিন্তা কৰিবলৈ সকলোৱে এবাৰ যাওঁ বলা আগবাঢ়ি। কি জানিবা পাৰি সিহঁতকো গঢ়িব সুস্থ সমাজৰ নাগৰিক কৰি। ধন্যবাদ।